And go. Oh. Ready, go. Yes, go. Mar. Good. What? Hi guys, welcome to my YouTube channel Leisure Vlogs. How are you? আপোনালোক ভালে আছে আৰু মই ভালে আছো আৰু আজি মানে কি হেৰিক যাম আৰু কুক কেম্পলৈ যাওঁ বহুত দিনৰ মূৰত ফুৰিব যাওঁ আৰু তো বলক বহুত গৰম গাইজ কি ক'ব গৰমত থাকিব পৰা নাই সেইকাৰণে গা চা ধুই আহিম বুলি ভাবিছোঁ আৰু মোৰ লগৰ ল'ৰা প্ৰায় 3টামান আহি আছে মিণ্টু মানুহ আহি আছে আৰু এনেকৈ এটা নতুন লগৰ ল'ৰা আহিছে দুলাল আৰু বৃহস্পতিবাৰে এটা ধামাকা ভিডিঅ' আহিব বৃহস্পতিবাৰৰ ঠাইত মানে শুক্ৰবাৰ মানে আপলোড কৰি দিম তো এতিয়া গৈ লওঁ আৰু মস্ত ৰ'দৰ কাৰণে দুটা চলাই পিন্ধিছোঁ তো এতিয়া এইবিলাক কৰি ল'লোঁ কিবা কিবি এই হেলমেটটো কৰি ল'লোঁ আইতা শুই আছে ইয়াতে গা বেয়া ভাল নাই ইমান এটা তো ব'লক আৰু ৰাতিপুৱা আপোনাৰ প্ৰায় 9টামান বজাত গৈ পেলাই মাংস চাংস লৈ আহিছোঁ এইবিলাক বজাৰ চজাৰ কৰি ৰেডি এইটো বাইদেউহঁতে আৰু মায়ে বনাই আছে এয়া মাংস পাই গ'লোঁ চশমা এইটো মোৰ নতুন ডগীটো ল'লোঁ মই ডাৰ্লিং এয়া সি পাগল হৈ যায় একদম মানে এই দুখন বিস্কুট দিছোঁ দেই ইয়াত গাইজ আধা ৰাস্তাত আহি পেলাইহে মানে ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ লৈছোঁ আৰু ইহঁতে আগত গুচি গ'ল মিণ্টুহঁতো 3জন আহিছে ঋতু আৰু নিতু আমি দুটা পিকে আৰু মই তো গৈ পেলাই তাতে দেখাম আৰু আপোনালোকক ৰাস্তা দেখোন কি হৈছে ভয়ানক পুৰা লাডাখ যেন হৈ আছে গাইজ ইয়াতে লাডাখৰ ফিল্ডটো ল'ব পাৰিব আহক উঠ हमें काहे का टेंशन এটা সৰু চলি আছিল সি হাতত জোৰে নাই কণ্ট্ৰলে ৰাখবা নোৱাৰে এয়া নিতু এয়া দুলাল এয়া মিণ্টু এই আগত দুজনেও পুৰা বাইক চাইক লৈ মিলি চাব ধৰিছে দেখোন কি অৱস্থা ৰাস্তাৰ বাপৰে লাডাখ যেন হৈ আছে গাইজ ওই ডাম্পার চলি আছে এইকাৰণে ৰাস্তা বেয়া ইমানে ৰাস্তা বেয়া মাজে মাজে এনেকুৱা ভাল ৰাস্তাও পাব আৰু বেয়াও পাব ৰাস্তা গাইজ বহুত ডাঙৰ বনাই আছে কাৰণ ইফালে মেঘালয় যাব পাৰিব বুলি কৈ শুনা পাই আছোঁ আৰু তো চাম আৰু কেনেকুৱা হয় পিছলৈকে এইফালে চাওক গাইজ নদীৰ পৰা সৰু সৰু শিলগুটিবিলাক আনি পেলাই ইয়াতে লগাই দিলে লেণ্ডশ্লাইডৰ পৰা বাচিবলৈ তো পিছলৈ চাবলৈ ভাল লাগিব আৰু অ' ভাই কেঁচা পাম না ক'ৰবাত কেঁচা ইয়াতে আগত দেখি যাব লাগিব দোকান দে হ'ব গাইজ আমাৰ মানে লোকেল বিয়াৰটো নিবলৈ আহিছিলোঁ কোনোমতে পাই আৰু এইখন দোকানত পাই যাব আৰু আপুনি উকিয়ামৰ ৰিভাৰখনৰ ওচৰত পাই গ'লোঁ আহি আৰু এইফালে কিবা খাবলৈ লৈ লওঁ আহি পালোঁ গাইজ ফাইনেলি বহুত দিনৰ মূৰত প্ৰায় 1 বছৰৰ মূৰত মজা এইটো দুলাল কেনে লাগিছে মজা লাগিছে না একদম ধুনীয়া ফাৰ্ষ্ট টাইম আহিছে ন ইয়াৰে ফাৰ্ষ্ট টাইম আহিছোঁ আজি বঢ়িয়া কি হয় গুৱাহাটীত থাকি থাকি ইমান অলপ ভাল নালাগে ইয়াতে হ'লে বেছি ভাল লাগে আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ লখিমপুৰৰ পৰা এলাই আহিছোঁ গুৱাহাটী উকিয়াম চাবলৈ বঢ়িয়া দীপৰ বাবে দেখা পোৱা গ'ল ভাল লাগে দীপ আমাৰ এজন মহান পুৰুষ দীপ হৈছে বহুত ডাঙৰ মহান পুৰুষ দীপে ফুৰাবলৈ আনিছে আজি ऐसा मजा है ना
মানুহ হৈছে কিন্তু গা ধুই ভাল লাগিব এতিয়া গাটো ধুইহে মজা লাগিব হৰিমলি গাইজ হৰিমলি আমাৰ কিন্তু যিমান দহৰ লগে জাপ মাৰিলে কি হয় গম পালে ঘূৰত আছে ন অঁ আমাৰ ঘূৰে উঠাই লৈ ৰখি আছে আমি হাতিব নাজানো ষ্টিং এইফালে ডাঙৰীয়াই আৰু আমাৰ এইফালে হ'ল লিজেণ্ড কথা আৰু গাইজ আমি লিজেণ্ড মানুহ না অঁ আমিবিলাক হৈছে লিজেণ্ড মানুহ আমি চাউলৰ বস্তু খাওঁ অঁ আমি সেই কেমিকেল আমি কেমিকেল নাখাওঁ আমি কেমিকেল ঐ আমাৰ পাল্টি মাৰিম ৰ ইয়াৰ পাল্টি মাৰিম মা কৈছে পাল্টি And go. Oh. Tau di mana? Deh, start. Oh, so on go. Ah. Mar. এইফালে গাইজ দুলালে জিমত যাব নোৱাৰাৰ কাৰণে আজি ইয়াতে মাৰি দিলে গাইজ মজা লাগিলে ধুই গা ধুই মজা একদম বহুত দিনৰ মূৰত এনেকৈ গা ধুলোঁ ঠাণ্ডা ফিল হৈ গৈছে পূৰা এতিয়া ৰ'দ দিছে যদিও আৰু ইফালে মানস এইটো মন্দিৰ চৰি কি আছিলে নামটো দুলাল তাৰ পিছত সেইফালে এই দুটা উঠি আছে ওপৰত চাই লওক মানে কি ইফালে আহিব নোৱাৰে ইহঁতে মানে অলপ ডাঙৰ আছে ভয়তে আহিব নোৱাৰে নিতুৱে আৰু ওপৰত উঠি আছে উপায় নাই তাৰ গা ধুবলৈ নোৱাৰে বোলে নধুৱে তো মোবাইলটো এইখিনি কেনেকৈ পাৰ কৰোঁ ফটো উঠিম বুলি ভাবিছোঁ এইখিনিত মোবাইলটো পাৰ কৰাব লাগে কিবাকৈ আইফোন হ'লেও মানে কি আৰু অলপ ভয় লাগে আৰু পানী ভিজিব বুলি তো গৈ আছোঁ আৰু বহুত ভাগৰ লাগিছে গাইজ বহুত টাইম মোটামুটি আপোনাৰ 2 ঘণ্টামানে গা ধুলোঁ এতিয়া গাইজ মানে মিণ্টুৱে আজি কি ক'ব আৰু বহুত ফূৰ্তি লৈ আছে বহুত এনজয় আৰু মানসক চক পূৰা একদম ওলালেও বহুত মজা পাইছে এই এতিয়া আৰু হ'ব আৰু বহুত টাইম গা ধুলোঁ গাইজ ওলাওঁ আৰু উঠোঁ এতিয়া গৈ পেলাই এই ভোক চোক লাগিছে ঘৰত যাই মেলি ভাত চাত খাম গাইজ সোণ বিচাৰি আছে এইফালে মিণ্টুৱে চাই লওক সোণ পাব বোলে সি আজি সোণৰ কাৰণে আহিছে গ'ল্ড পাইছ নেকি বিলাহী বুকুতে ফুলিছে একদম শুব মাৰি ধৰিছে বহুত ভাগৰ লাগিল এতিয়া কাণত পানী সোমাই গৈছে গোটেই নাকে কাণে চকুৱে চবতে পানী বহুত টাইম গা ধুলোঁ বহুত দেৰি 3 ঘণ্টামান হ'ব নে 3 ঘণ্টামান আৰামত 3 ঘণ্টা ধুলোঁ আৰু বহুত ভাল লাগিলে মজা গাইজ বহুত ভাল লাগিল গা চা ধুলোঁ মজাকৈ এতিয়া ঘৰত যাওঁ ঘৰত যাই মেলি ভাত চাত খাওঁ খাই লৈ মেলি ওলাম আৰু মিণ্টুহঁতে আজি খানা খাম বুলি কৈ আছে আৰু মানে কি ৰাতিলৈকে চাওঁ কেনেকুৱা কি অৱস্থা হয় তো এতিয়া মজা লাগিলে আৰু গা চা ধুই চব ওলালে আৰু যাবলৈ সেইফালে খানা পিকনিক খাই আছে গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইমানেই আৰু বাই বাই